কালি আমি ইতিমধ্যে সংবাদ মাধ্যমত সংবাদমেল যোগে অৱগত কৰিছোঁ যে কিদৰে ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈক আৰু অধিক দিন কাৰাবন্দী কৰি ৰাখিবৰ কাৰণে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু তদন্তকাৰী সংস্থা নিয়া পুনৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। ইতিমধ্যে আপোনালোক অৱগত হৈছে যে অখিল গগৈৰ বিৰুদ্ধে এখন অতিৰিক্ত অভিযোগনামা দাখিল কৰা হৈছে চাৰ্চ ফ্ৰেমৰ গোচৰৰ শুনানি শেষ মুহূৰ্তত। আৰু এই অতিৰিক্ত অভিযোগনামাৰো একমাত্ৰ ভিত্তি হৈছে নাম ঠিকনা গোপনে ৰখা ভুৱা সাক্ষী। আৰু ইতিমধ্যে অখিল গগৈৰ চানমাৰী থানাৰ যি গোচৰ, সেই গোচৰত চাৰ্চ ফ্ৰেমৰ শুনানিত অখিল গগৈৰ হৈ যি যুক্তি প্ৰদৰ্শন কৰিব লগা আছিল সেয়া ইতিমধ্যে শেষ হৈছিল। আৰু আজি প্ৰায় 5 দিন পিছত আজি NIAৰ যুক্তি প্ৰদৰ্শনৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু আজি NIAৰ হৈ মহাধিবক্তাই, অসম চৰকাৰৰ মহাধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ কথা আছিল, কিন্তু তেখেতে আজি যুক্তি প্ৰদৰ্শন নকৰি পুনৰ আদালতৰ পৰা সময় বিচাৰিছে। এই কথাতে আমাৰ সন্দেহ হৈছে, আমাৰ আশংকা হৈছে যে এইদৰে সময় বিচাৰি বিচাৰি চৰকাৰে অখিল গগৈৰ ওপৰত পুনৰ অন্য ভুৱা গোচৰ জাপি দি গ্ৰেপ্তাৰ কৰি তেখেতক অধিক দিন কাৰাগাৰৰ ফুটাহাতত ৰখাৰ ষড়যন্ত্ৰ কৰিছে নেকি? এই গোটেই বিষয়টো সন্দৰ্ভত ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অসমবাসীলৈ এখন মুকলি চিঠি লিখিছে। অসমবাসীলৈ অখিল গগৈৰ মুকলি চিঠি। মোৰ বিৰুদ্ধে ৰচনা কৰা হৈছে গভীৰ ষড়যন্ত্ৰ, মোক ৰাইজৰ সহায় লাগে। শ্ৰদ্ধেয় অসমবাসী ৰাইজ, সংগ্ৰামী অভিবাদন গ্ৰহণ কৰিব। অতি জৰুৰী কাৰণত এই পত্ৰ লিখিলোঁ। মোক আকৌ জেলতে ৰখাৰ ষড়যন্ত্ৰ ৰচনা হৈছে। মোক কাৰাগাৰৰ পৰা ওলাব নোৱাৰাৰ ব্যৱস্থা কৰিব খোজা হৈছে। মোৰ কণ্ঠ চিৰকাললৈ ৰুদ্ধ কৰি দিব খোজা হৈছে। এয়া মোৰ বিৰুদ্ধে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ সন্মিলিত ষড়যন্ত্ৰ। বোধহয় অসমৰ মুখ্যমন্ত্ৰীয়ে এই কামৰ নেতৃত্ব লৈছে। মোক ৰাইজৰ সহায় লাগে। ৰাইজে ঐক্যবদ্ধভাৱে প্ৰতিবাদ কৰি চৰকাৰৰ এই ষড়যন্ত্ৰ উফৰাই পেলাওক। মই আপোনালোকৰ কণ্ঠ, মোৰ কণ্ঠ হত্যা কৰিবলৈ নিদিব। 2 মে 2021 তাৰিখে মই ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা জয়ী হোৱাৰ পাছত চৰকাৰৰ কৰ্তব্য আছিল মোক কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়াৰ, কাৰণ সেয়া আছিল জনাদেশ, সেয়া আছিল অঘোষিত গণভোটৰ দৰে। বিজেপি চৰকাৰে মই কা বিৰোধী সংগ্ৰামত অংশগ্ৰহণ কৰাৰ বাবে মোক বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন 1967 অধীনত গ্ৰেপ্তাৰ কৰিছিল। মোৰ ওপৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা মেলি দি মোক সন্ত্ৰাসবাদী সম্পৰ্কীয় আইনত দীঘলীয়াকৈ কাৰাৰুদ্ধ কৰি ৰাখিছিল। কিন্তু অসমৰ জনগণে, বিশেষকৈ শিৱসাগৰ বিধানসভা সমষ্টিৰ ভোটাৰসকলে মোক বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে। এয়া আছিল জনতাৰ ৰায়, চৰকাৰৰ দুৰভিসন্ধিৰ বিৰুদ্ধে জনতাৰ আইনসন্মত প্ৰতিবাদ। কিন্তু ইয়াৰ পিছতো যিকোনো এখন গণতন্ত্ৰত বিশ্বাস কৰা চৰকাৰে ইয়াৰ প্ৰথম কেবিনেটতে মোক সসন্মানে মুক্ত কৰি দিয়াৰ সিদ্ধান্ত ল'ব লাগিছিল। কিন্তু বন্দী মুক্তি সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে মোৰ ওপৰত নতুন চৰকাৰখনে জাপি দিছে ইটোৰ ওপৰত সিটো ষড়যন্ত্ৰ। মোৰ ওপৰত আৰোপ কৰা অভিযোগ যে কিমান অসত্য, কিমান তৰল আছিল, সেয়া 25 জুন 2021 তাৰিখৰ নিয়া আদালতৰ নিৰ্দেশে দেশ প্ৰমাণ কৰি দিলে। মোৰ ওপৰত নিয়াক প্ৰদান কৰা চাবুৱা থানাৰ গোচৰটো চাৰ্চ ফ্ৰেমত মোক আৰু গোচৰটোৰ আন 2জন অভিযুক্তক মুক্ত কৰি দিলে। অৰ্থাৎ গোচৰটো বিচাৰযোগ্য বুলি আদালতে মানি নল'লে। যি গোচৰত ন্যায় চাৰ্চ ফ্ৰেমেই কৰিব নোৱাৰিলে, সেই গোচৰতে মোক অন্যায়ভাৱে বন্দী কৰি ৰখা হ'ল যোৱা 1.5 বছৰতকৈ অধিক। গুৱাহাটীৰ নিয়া আদালতৰ এই ৰায়ে সমগ্ৰ ভাৰতবৰ্ষজুৰি তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে। নিয়াৰ ইতিহাসত এইটোৱেই চাৰ্চ ফ্ৰেম কৰিব নোৱাৰা গোচৰ ৰূপে পৰিগণিত হ'ল। দেশ হৈ গ'ল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ গোচৰৰ প্ৰকৃত স্বৰূপ। CBI, ED আদিক লগাই কেন্দ্ৰৰ বিজেপি চৰকাৰে প্ৰতিপক্ষৰ ৰাজনৈতিক নেতাক ষড়যন্ত্ৰমূলকভাৱে বন্দী কৰি অথবা আত্মসমৰ্পণ কৰোৱাৰ দৰে NIAকো যে উদ্দেশ্যপূৰ্ণভাৱে ব্যৱহাৰ কৰা হৈছিল, সেয়া অতি স্পষ্টকৈ প্ৰমাণ হৈ গ'ল। যোৱা 25 জুন 2021 তাৰিখে গুৱাহাটী নিয়া আদালতৰ ৰায়টোৰ পাছত সমগ্ৰ ভাৰতত নিয়া ঘৃণিত হৈ পৰিছিল। তেওঁলোকৰ আচল স্বৰূপ প্ৰকাশ পালে। গণতান্ত্ৰিক চৰকাৰ হোৱা হ'লে এনে ভুৱা গোচৰ জাপি দিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'লেহেঁতেন। চৰকাৰে গণতন্ত্ৰত বিশ্বাস কৰা হ'লে গোচৰটোৰ ৰায় দেখিয়ে দ্বিতীয় গোচৰটোৰ পৰা মোক মুক্তি দিলেহেঁতেন। কিন্তু চৰকাৰৰ ওচৰত সেই গোচৰ ৰায়ৰ প্ৰতিক্ৰিয়া ঠিক ওলোটা হ'ল। আঘাতপ্ৰাপ্ত সাপৰ দৰে চৰকাৰে ফেট তুলি উঠিল। লগে লগে ন্যায়ৰ অধিবক্তাই ঘোষণা কৰিলে যে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ আদালতৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাব। তাতে ন্যায় বা চৰকাৰ ক্ষান্ত নহ'ল।
মোৰ বিৰুদ্ধে পুনৰ গভীৰ ষড়যন্ত্ৰ হ'ল। চান্দমাৰী থানাৰ মোৰ ওপৰত লগোৱা প্ৰথমটো ন্যায় গোচৰত চাৰ্জ ফ্ৰেমৰ চলি থকা শুনানি প্ৰথমে পলম কৰিবলৈ যত্ন কৰা হ'ল। শেষ হোৱা শুনানিৰ ওপৰত পুনৰ বক্তব্য ৰাখিবলৈ এসপ্তাহৰ সময় ল'লে ন্যায়ৰ অধিবক্তাই। এইবোৰৰ পৰম্পৰা ভংগ কৰি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াক এই গোচৰৰ শুনানিৰ বাবে নিয়োগ কৰা হ'ল। সাধাৰণতে নিম্ন আদালতত মহাধিবক্তা উপস্থিত নাথাকে, কিন্তু চৰকাৰে মহাধিবক্তাক উপস্থিত কৰালে। আটাইতকৈ ডাঙৰ ষড়যন্ত্ৰটো হ'ল শুনানিৰ অতিৰিক্ত সময়খিনি শেষ হোৱাৰ আগে আগে কালি অৰ্থাৎ 29 জুন 2021 তাৰিখে মোৰ বিৰুদ্ধে আদালতত অতিৰিক্ত অভিযোগনামা দাখিল কৰিলে। এই অভিযোগনামাৰ লগত এজন নতুন গোপন সাক্ষী পুনৰ নিয়োগ কৰা হ'ল। এই গোপন সাক্ষীজনে বিবৃতি দিলে যে মই অসমৰ সকলোবোৰ চিণ্ডিকেট চলাওঁ, চুপাৰী চিণ্ডিকেট, গৰু চিণ্ডিকেট, এই আটাইবোৰ মই কৰোঁ বুলি ষ্টেটমেণ্ট দিলে। অৰ্থাৎ পূৰ্বৰ সন্ত্ৰাসবাদী অভিযোগৰ পৰা মোক গৰু চোৰ সজোৱা হ'ল। ইয়াতে ষড়যন্ত্ৰ শেষ নহ'ল। মোৰ গোচৰৰ প্ৰথমৰে পৰা থকা 2 নম্বৰ গোপন সাক্ষীজনে এখন ফটো চিনাকি কৰি দিলে। ফটোখনত কোনোবা ক'লা কাপোৰ পিন্ধা মানুহ দুজনমানে মাৰ্চিয়েল আৰ্টৰ নিচিনা কিবা শাৰীৰিক প্ৰশিক্ষণ লৈ আছে। তাৰে সন্মুখত নীলা টি চাৰ্ট পিন্ধা এজন যুৱকে হাতখন দাঙি আছে, সেইজনেই বোলে অখিল গগৈ। ঝাৰখণ্ডে ক'ৰবাত অৰণ্যৰ প্ৰশিক্ষণ লৈ আছোঁ বোলে। ফটোখন চালে আপুনিও হাঁহি দিব, সকলোৱে হাঁহিব, কাৰণ মোক সকলোৱে চিনি পায়। দেশকৈ অচিনাকি চেহেৰাৰ ফটো এখনেৰে মোক বন্দী কৰি ৰাখিব খোজা হৈছে। সেই ফটোখনত যিহেতু নীলা টি চাৰ্ট পিন্ধি থকা মানুহজন মই বুলি গোপন সাক্ষীয়ে কৈছে, গতিকে আপাতত প্ৰাইমা ফেচি মোৰ ওপৰত নিয়াৰ চান্দমাৰী থানাৰ প্ৰথমটো গোচৰৰ চাৰ্জ ফ্ৰেম হ'ব লাগে। এইটো এটা অতি ভয়ানক নোহোৱা নোপোজা ষড়যন্ত্ৰ। কালি ৰাইজৰ দলে সংবাদমেল পাতি কথাখিনি ক'লে, কিন্তু অসমৰ সংবাদ মাধ্যমত গুৰুত্ব নাপালে। এই ভয়ংকৰ নিষ্ঠুৰ ষড়যন্ত্ৰ সাধাৰণ ষড়যন্ত্ৰ নহয়, এয়া ল'ৰা ধেমালিও নহয়। মোৰ জীৱনটোক নিঃশেষ কৰি দিবলৈ কৰা গভীৰতম ষড়যন্ত্ৰ। ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ তদন্তকাৰী সংস্থাৰ এয়া গণতান্ত্ৰিক বিচাৰ ব্যৱস্থাৰ প্ৰতি ভ্ৰুকুটি। এয়া গণতান্ত্ৰিক ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংসকাৰী জৰুৰীকালীন অৱস্থা বা ফেচিবাদী কাৰ্যকলাপ। আৰু আজিৰ শুনানি পুনৰ পিছুৱাই দিয়া হ'ল। এইবাৰ অসমৰ মহাধিবক্তাক শুনানিৰ বাবে আকৌ 10 দিনৰ সময় লাগে। এয়া অন্যায়, এয়া নিকৃষ্ট ষড়যন্ত্ৰ, এয়া ব্যক্তি স্বাধীনতাৰ ধ্বংসৰ দেশ আখৰা। শ্ৰদ্ধেয় ৰাইজ, এই যে সময় বিচাৰিছে, এই অতিৰিক্ত সময়খিনিতে হয়তো মোৰ ভাগ্যলিপি পুনৰ লিখা হ'ব। হয়তো মোক পুনৰ ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হ'ব। হয়তো মোক মুকলি আকাশৰ তললৈ ওলোৱাৰ সকলো পথ বন্ধ কৰি চিৰকাললৈ পোতাশালত বন্দী কৰি ৰখা হ'ব। সেয়েহে মোক অসমবাসী ৰাইজৰ সহায় লাগে। মই এতিয়া আপোনালোকৰ সহায়ৰ প্ৰাৰ্থী। মোক আপোনালোকে বচাব লাগে। মোক বন্দীশাললৈ চিৰদিন নিক্ষেপৰ বিৰুদ্ধে মাত মাতিব লাগে। মোক পুনৰ গ্ৰেপ্তাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে গৰজি উঠিব লাগে। গণতান্ত্ৰিকভাৱে গণতন্ত্ৰৰ হত্যাৰ প্ৰতিবাদ হ'ব লাগে। মই বিৰোধী পক্ষত থাকি চৰকাৰক বিপদত পেলাওঁ বুলি এই ষড়যন্ত্ৰ। মোৰ কণ্ঠ, মোক মানুহটোক আপোনালোকে বচাওক। মই চিৰদিন আপোনাৰৰ হৈ মাত মাতি যাম। ধন্যবাদে। অখিল গগৈ, সভাপতি, ৰাইজৰ দল, বিধায়ক, শিৱসাগৰ বিধানসভা সমষ্টি। এইদৰে আজি আমাৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ, তেখেতক চিৰদিনলৈ কাৰাগাৰৰ পোতাশালত চৰকাৰে ৰখাৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে জনমত গঠনৰ বাবে অসমবাসী ৰাইজৰ আহ্বান জনাইছে। আৰু আমিও ৰাইজৰ ফালৰ পৰা সমগ্ৰ অসমবাসী ৰাইজক সহায় বিচাৰিছোঁ, অনুৰোধ জনাইছোঁ যে অখিল গগৈৰ কণ্ঠৰোধ কৰিবৰ কাৰণে বিজেপি চৰকাৰে যি নিজ ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰৰ বিৰুদ্ধে অসমৰ ৰাইজখন মাত মাতি উঠক। আৰু অসমৰ জনতাৰ কণ্ঠ বুলি সকলোৱে কোৱা অখিল গগৈ যাতে অসমৰ জনগণৰ হৈ মাত মাতি যাব পাৰে, তেখেত যাতে মুকলি হৈ আকাশৰ তললৈ আহিব পাৰে, তাৰ বাবে আমি অসমবাসী ৰাইজৰ সহায় বিচাৰি পুনৰ আমি তেখেতসকলৰ সহায় বিচাৰিছোঁ। আৰু আমাৰ আজিৰ সংবাদমেলত আমাৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধি ডাঙৰীয়া আছে। মই তেখেতকো বক্তব্য ৰাখিবলৈ অনুৰোধ জনাইছোঁ। আমি এটা কথাত নিশ্চিত হ'লোঁ যে বিজেপি চৰকাৰখনে, কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে কোনো পৰিস্থিতিতে অখিল গগৈক মুকলি আকাশৰ তললৈ আহিবলৈ নিদিয়ে। আৰু তাৰ কাৰণে এটাৰ পিছত আন এটা ষড়যন্ত্ৰ ৰচনা কৰি গৈছে। এই কথা এতিয়া আৰু জল পটপট হৈ গ'ল। আজি যিখন চিঠি বন্দীশালৰ পৰা অখিল গগৈয়ে অসমবাসী ৰাইজলৈ পঠিয়াবলগীয়া হৈছে, আপোনালোকে এই চিঠিখনৰ গোটেই মৰ্মখিনি নিশ্চয় বুজি পাইছে।
আমি অসমবাসী ৰাইজক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ যে অখিল গগৈ ডাঙৰীয়াক সঁচা সঁচিকৈ বচাবৰ কাৰণে আপোনালোক সকলোৱে মিলি ঐক্যবদ্ধভাৱে এটা নতুন ধৰণৰ এটা প্ৰচেষ্টা আগবঢ়াব লাগিব। নহ'লে অখিল গগৈৰ এই প্ৰতিবাদী কণ্ঠ চিৰদিনৰ কাৰণে নিশেষ কৰিবৰ কাৰণে এই বিজেপি চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছে। আজি এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি, এগৰাকী বিধায়কে নিজৰ জীৱনটো বচাবৰ কাৰণে, নিজৰ প্ৰতিবাদী কণ্ঠটোক জীয়াই ৰাখিবৰ কাৰণে ৰাইজৰ ওচৰত আবেদন জনাবলগীয়া হৈছে। আমি ভাবোঁ যে অসমৰ ৰাজনীতিৰ কাৰণে, অসমৰ গণতান্ত্ৰিক আন্দোলনৰ এই ইতিহাসৰ কাৰণে এইটো এটা ট্ৰেজিক ঘটনা, এইটো এটা অতি কৰুণ ঘটনা। অসমবাসী ৰাইজে নিশ্চিতভাৱে এই চিঠিৰ মৰ্ম বুজিব বুলি আমি আশাবাদী। আৰু আহক আমি সকলোৱে মিলি অখিল গগৈক পোতাশালৰ পৰা মুকলি কৰি আনো। নতুন নতুন ভুৱা সাক্ষী, নতুনকৈ আকৌ গোচৰ জাপি দিয়াৰ যি আশংকা, তাৰ বিপৰীতে সকলোৱে দল মত নিৰ্বিশেষে একত্ৰিত হৈ আহক আমি অখিল গগৈক মুকলি আকাশৰ তললৈ উলিয়াই আনিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ। এয়া সকলোৰে প্ৰতি আমাৰ বিনম্ৰ আবেদন।